वेलकम टू माय एके एसएमएस ब्लगार और आज रातिपुৱাৰ পৰা মেজি জ্বলোৱাৰ কাৰ্যসূচীবোৰ মানে আপোনালোকক দেখুৱাইছো চাই থাকক আৰু মেজি জ্বলোৱাৰ আগতে আমাৰ গোটেইবোৰ আহি গৈছে চাওক আৰু আমি এতিয়া অলপমান পিছত আৰু আহি আছে চলি জ্বলি গৈছে আৰু আমি কি আছো গতাইব এতিয়া আহিলো পথাৰলৈ পথাৰৰ মানে ৰাইজ হৈ আছে আৰু এয়া ইফালে পুৰি উঠিছে আমি এতিয়া আৰু আছো বাকী লগবোৰ ফেৰিছো আমি তাকক গোটেইবোৰ মোবাইল টিপাত ব্যস্ত আৰু এয়া ভেলাঘৰটো আমি এতিয়া যাবলৈ ওলাইছো আৰু এটা লগক দেখুৱাই আহিছো আপোনালোকক জয়দা চাও বিপুল মানে আমাৰ কাষৰে পাৰাৰ আৰু এয়া টিকিলা মানে নয়াৰ বোলে আৰু কুকুৰে খেদি আছে তো গাইছ আমি এতিয়া যাই আছো মানে আমাৰ ৰাইজৰ ইয়াত কৰিছিল পিছফালে আৰু এতিয়া যাই আছো মানে নিখিল ভাই আছে নিখিল ভাইও আমাৰ ইয়াৰ ৰাইজৰ নহয় কিন্তু বেলেগৰ পৰা আহি আছে নিখিল ভাই দেখুৱাই আহিছো আপুনি চাই থাকো আৰু মোৰ ওচৰত আছে নিখিল ভাই কেনে লাগিছে বিহু একদম মজা লাগছে মজা আল্টিমেট মজা বিহুটো ভাল লাগিব এইটো আৰু 3 নম্বৰ বিহু ভোগালী বিহু আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এতিয়া আমি তালৈ যাম নিখিল ভাই নিজৰ হেৰিত যাব এতিয়া যাই থাকো আমাৰ মানে ইয়াত সকলোবোৰ কাৰ্যসূচী শেষ হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম ঘৰলৈ যাই আৰু কি আমাৰ পিছত কম এতিয়া যাই আছো আমি মানে জেংকুৰলৈ ফুৰিবলৈ মানে তাৰ পৰা আহি কিনে এতিয়া জেংকুৰলৈ ফুৰিবলৈ যাইছো মোৰ লগত আছে পাঞ্জল ভাই আপোনালোকক দেখুৱাই আছো ভালকৈ কিন্তু এনেকৈ দেখুৱাব নোৱাৰি নে চাইকেল চলি আছো পাঞ্জল ভাই অলপমান হাই কৰি দিয়া আমি এতিয়া যাই আছো আগলৈ এয়া সৰিয়হবোৰ তুলিবলৈ হৈছে আমি যোৱাবাৰ আহোঁতে এইবাৰ তুলিবলৈ হোৱা নাছিল কিন্তু এতিয়া চাওঁ কেনে হৈ গৈছে জেংকুৰৰ পৰা আহি পালো জেংকুৰৰ পৰা মানে এতিয়া ঘৰলৈ যাম আৰু আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে বাই বাই আৰু এটা নতুন ভিডিঅ' আপোনালোকক লগ পাম